হে গাইজ, আমি আছোঁ নুগাবেছ থেৰাপি চেণ্টাৰত। এই নুগাবেছ যিটো মানে থেৰাপি চেণ্টাৰ বুলি কৈছোঁ, ইয়াত বহুত বেছি ভাল লাগে মনটো। আচলতে মিষ্টাৰক ডিচাৰ্জ দিয়াৰ পিছত আমি সদায় ইয়ালৈয়ে আহিছিলোঁ এনেদৰে অকণমান থেৰাপি, মানে ইয়াত বেমাৰী নিবেমাৰী সকলোৱে থেৰাপি ল'ব পাৰে। ইয়াত মানে নিজৰ শৰীৰটো ঠিক কৰাৰ উপৰিও মানসিক দিশটো মানে ইয়াত ভাল কৰে। ইমান ধুনীয়াকৈ সিহঁতি কথাবিলাক বুজাই দিয়ে নহয়, বহুত বেছি ভাল লাগে। এয়া মিষ্টাৰে থেৰাপি আৰম্ভ কৰিয়ে দিছে আৰু আমিও থেৰাপিতে বহি আছোঁ বুলি ক'ব পাৰি। ইয়াত এখন কাৰ্পেটত আমাক বহিব দিছে, দেখিছেনে? দেখা মানুহো বহি আছে, ময়ো বহি আছোঁ। আৰু সি পূৰা নেগেৰালৈ চকু মাৰি আছে। সি এইবিলাক বহুত বেছি ভাল পায়, যিহেতু নেগেৰা বজাওঁকৈ আছে। লাষ্টত মানে সি ৰ'ব পৰা নাই আৰু নেগেৰা বজাই দিলে। এয়া বজাই আছে। ইয়াত আচলতে এনেকুৱা অনুষ্ঠানবিলাকো হয়, যোনে যাৰ যিটো ইচ্ছা, যোনে যি কৰি ভাল পায় সেইবিলাকো ইয়াত কৰিবলৈ দিয়ে। ইমান বেছি ভাল লগা এটা পৰিৱেশ নহয়, ইয়াত গৈ বহুত বেছি ভাল লাগিলে মনটো। কিন্তু আমি সদায় যাব নোৱাৰিলোঁ, যাৰ কাৰণে মনটো অলপমান বেয়াও লাগে। সেয়া ল'ৰাই এখন বেডত শুই আছে, যিখন থেৰাপি বেডেই হয়, এই থেৰাপিৰে এটা অংশ। ইয়াত মানে সৰু ল'ৰা ছোৱালীও ল'ব পাৰে, ডাঙৰেও ল'ব পাৰে, বেমাৰ নোহোৱাবিলাকেও ল'ব পাৰে। এই বেডখনত শুলে ইমান বেছি ৰিলেক্স হয় নহয় দেহাটো, মানে গাটো বহুত বেছি ভাল লাগে। এজনে থেৰাপিয়ে লৈ আছে, এই বেডখনত যে শুই আছে, এই মানে তলফালে পূৰা বহুত ধুনীয়াকৈ মাছাজ কৰি থাকে গোটেই মানে গাটো, একদম তলৰ পৰা ওপৰলৈকে, আৰু বহুত বেছি ভাল লাগে। আৰু এয়া তাৰে এগৰাকী বাইদেৱে থেৰাপি দি আছিলে, মানে হাতখনৰ যিহেতু অকণমান প্ৰব্লেম আছিলে, এইফালে হাততো কিবাকিবি এইবিলাক দি আছে আৰু তেওঁলোকৰ নিয়মত। আৰু ইয়াত যে প্ৰেছাৰ ষ্ট্ৰ'ক হোৱা মানুহৰ সংখ্যাটো অলপ বেছিয়ে, মানে তেনেকুৱা মানুহে প্ৰায় মানে তেনেকুৱাবিলাকেই আহিছে ইয়ালৈ। আমি সোধোতে গম পাইছোঁ আৰু বহুতৰে মানে ভাল হৈও গৈছে। খালি থেৰাপিটো কণ্টিনিউ কৰিব লাগে আৰু দেহা মানুহে লৈ যে কিমান আৰাম পাইছে নহয়, সি একদম বিৰাট ভাল পাইছে শুই। আৰু মই অকণমান এনে ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু লগতে ময়ো ল'লোঁ বাৰু। বিৰাট বেছি ভাল লাগে এনেদৰে থেৰাপি লৈ পেলাই। সেয়াই আৰু দিনকেইটা এনেকৈ পাৰ কৰি আছিলোঁ ইয়াত। যিহেতু মিষ্টাৰৰ 21 দিনৰ পিছত চেকআপ আছিলে, গতিকে আমি গুৱাহাটীতেই আছোঁ এতিয়াও বৰ্তমান। আৰু আকৌ এদিন আহিলোঁ এখন শিশু উদ্যানলৈ, আমাৰ থকা ওচৰতে। আৰু দেহা মানুহে যে খেলি ইমান বেছি ভাল পাইছে নহয়, কি ক'ম, তাৰ যে কি ফূৰ্তি নহয়। অকণমান ভাবিলোঁ তাকো উলিয়াই নিওঁ, আৰু লগতে দেউতাকেও অকণমান খোজকাঢ়িব পাৰিব। আজি আকৌ অন্য এটা দিন। আজি পূৰা খুৰাকক লৈ আহিছে। খুৰাকৰ অফিচ বন্ধ আছিলে, বুদ্ধ পূৰ্ণিমা যিহেতু, গতিকে বিশাললৈ গৈ আছে এতিয়া খুৰাকক লগত লৈ। সি আজি এটা মানে বস্তু ল'ব, আৰু আমি দেউতাকে ময়ো আহিছোঁ বাৰু, আমি পিছত আহি আছোঁ। সি আজি মানে একদম এটা আজি বস্তু ল'ব, যিটো মানে একদম তাৰ খুৰাককো লৈ আনিছে। আমি দুটাই মানে নিবলৈ দিগদাৰ হয়, গতিকে লৈ আনিছে তাকো লগত। দেখাই আছে অইন একোৱেই নাই চোৱা, মাত্ৰ মানে এইটোৱে লাগে। বস্তুটো হৈছে এইটো গাড়ী, তাক মানে আজি এখন গাড়ী লাগে। আৰু গাড়ীখন পেকিঙৰ পৰা খোলাৰ পিছত সি চাবলৈকে দিয়া নাই, মানে ভাল বেয়া আমাক চাবলৈ নায়েই দিয়া, মাত্ৰ সি চলাবলৈহে লৈছে। উলিয়াই দিয়াৰ পিছতে মানে বিশালতে পূৰা চলাই ল'লে। কালি আহি আৰু ভিডিঅ' কৰা নহ'লে, কাৰণ চন্দ্ৰগ্ৰহণ আছিলে, সেইটো কাৰণে সোনকালে বনাই মেলি খাই আমি শুই গ'লোঁ। আজি আকৌ নেক্সট ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিকালি ৰাতিপুৱা সোনকালে মোৰ এইবিলাকেই কাম হয়। মিষ্টাৰক ৰাতিপুৱাতে মানে ব্ৰেকফাষ্টটো কৰাই লৈ মেডিচিনটো খাবলৈ দি লওঁ, আৰু লগতে ল'ৰাও উঠিলে, তাক আকৌ ৰাতিপুৱাই যদি মই অকণমান এনেকৈ নিচুকাই নিদিওঁ শুই উঠাৰ পিছত, তাৰ দিনটোলৈ মানে মনটো বেয়াই হৈ থাকে, যোনদিনা মই দিবলৈ সময় নাপাওঁ বা আজৰি নহয়। সেইটো কাৰণে তাক এনেদৰে অকণমান নিচুকাই লওঁ, আৰু লগতে মিষ্টাৰক দৰবো দি আছোঁ খাবলৈ। আৰু পাকঘৰ আহি গ'লোঁ। আচলতে মই কি বনাম চববিলাক ৰেডি কৰিয়ে থৈছোঁ। আজি ৰান্ধিম ভাবিছোঁ এয়া আম টেঙা। এয়া দুটা আম নালাগে, এটা হ'ব, বজাৰৰ পৰা কিনি আনিছিলোঁ। কালি বনাই পেলাই খাইছিলোঁ, খাই পেলাই বিৰাট ভাল লাগিলে। গৰমৰ দিনত এনেদৰে আমৰ জোল, টেঙা আমৰ জোল খাই পেলাই বহুত বেছি ভাল লাগে। গতিকে ভাবিছোঁ আজি আপোনালোকৰ লগত মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, কেনেকৈনো বনাওঁ। হয়তো বহুতে বনাই খায়, কিন্তু কিছুমানে হয়তো নাখায়ো, সেইটো কাৰণে ভাবিলোঁ আজি শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। আৰু পটককৈ হ'ব লাগিব, সেইটো কাৰণে একদম সহজ পদ্ধতিতে চববিলাক পটাপট বনাই লওঁ। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই যাব। একদম প্ৰথমতে মানে চাউল তিয়াই ৰাখিছোঁ, তিয়াই মানে কি আৰু পানী চানী দি ৰাখিছোঁ। তাৰপিছতে দাইলটো বেলেগকৈ নকৰোঁ, এনেকৈ দাইলখিনি মই তিয়াই ৰাখিছিলোঁ, মানে ৰাতিপুৱাতে তিয়াই থৈছিলোঁ। আৰু এতিয়া গিলাচটোতে ভৰাই এনেদৰে চাউলৰ মাজতে এনেদৰে ভৰাই দিম। ধুনীয়াকৈ ধুই লৈছোঁ আৰু এতিয়া ভৰাই দিম। তাৰপিছত দিম অকণমান পানী, বহুত বেছি নহয় আৰু যাতে লাগি নধৰে। অকণমান পানী দিছোঁ। তাৰপিছতে এই অকণমানি টিকলু বাতিটো এনেদৰে ঢাকি দিম। ঢাকি পেলাই এইটো ঢাকনা লগাই ভাত উঠাই দিম। লগতে ভাতো হ'ব, দাইলো হৈ যাব। এইটো কুকাৰ উঠালোঁ। তাৰপিছতে এতিয়া
অন্য এটা কুকাৰত মই এই আম আৰু আলু, আম দুটা নালাগে, এইটো এটা ৰাখি দিম, আলু আৰু আমটো ইয়াত বইল কৰি ল'ম। তাৰপিছতে লেচেৰা কাটিম আৰু এয়া চব্জি বনাম, হৈ যাব আমাৰ খানা এয়াই। এই মোৰ আমটো ফাটিয়ে গ'ল। আমটো ফাটি যাব নালাগিছিলে, কাৰণ মই সেই পানীখিনি মানে ব্যৱহাৰ নকৰোঁ। আলু যিহেতু বইল কৰিছোঁ যে সেই পানীখিনি মই পেলাই আকৌ বেলেগ পানী দিম, কিন্তু একো নাই বাৰু। এতিয়া আমটো যিহেতু টেঙাই, এনেদৰে হৈ যাব আৰু। এয়া টুকি লৈছোঁ। যদি আপোনালোকে আলুবিলাক মানে আলুৰ পানীটো খাব বিচাৰে, তেতিয়া এই জোলটো এই পানীটো মানে দি দিব পাৰে দাইলত আৰু এইখিনি মই ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ। আৰু চব্জিটো বনাই লওঁ। চব্জি বনাই লোৱাৰ পিছতে আৰু দাইলখিনি বনাম আৰু মোৰ ভাত ৰেডি হৈ যাব। আৰু মোৰ ভাত ৰেডি হৈ গ'ল। এতিয়া মানুহজনক খাবলৈ দি লওঁ, মানে আগতে বাঢ়ি লওঁ আৰু তেওঁৰ কাৰণে ঠাণ্ডা হ'ব লাগিব, যিহেতু দৰৱ খাব টাইমো হৈ গৈছে। গতিকে মই ভাতখিনি বাঢ়ি তেওঁক দি লওঁ আগতে। দুটা বাজিলে, ভাত হৈ গ'ল, ভাত খাই আছোঁ। অকলে পাৰিবি না এইখন চকা এইখন নিবলৈ চম আহিব লাগিব মাতি দে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।